হেল্ল' নমস্কাৰ আপোনালোক সকলোলৈ আৰু কেনে খবৰ আপোনালোকৰ খবৰ ভাল সদায় কৈ থাকোঁ দেখুৱাই থাকোঁ কি কৈছোঁ কি নাই কোৱা আজি ভাবিছোঁ খাওঁ আজি ঘৰত অকলে আছোঁ খোৱা ভিডিঅ'টা তাকে কৰি ৰাখোঁ এইখিনি চাওক কি ধুনীয়া গৰু গাখীৰ একদম ফ্ৰিজত ভৰাই থৈছিলোঁ চেঁচা হৈ আছে অকণমান চেঁচাটো ঠাণ্ডাটো যাব দিছোঁ আৰু এইপিনে গ্লাছ লৈ লৈছোঁ এইপিনে চিৰা লৈ লৈছোঁ মুড়ি লৈ লৈছোঁ আৰু এডোখৰ গুড় লৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ খাম প্ৰথমতে গাখীৰ অলপ উলিয়াই লওঁ এইডোখৰতে এচামুচ উলিয়াই ল'লোঁ গাখীৰখিনি কিমান ডাঠ হৈ আছে চাওক একদম ক্ৰীমখিনি নিচিনা হৈ আছে আৰু এইখিনি আৰু চিৰা মুড়ি খাই বিৰাট ভাল লাগিব দৈ খুব খাওঁ মই দৈ মোৰ খুব প্ৰিয় আৰু এইখিনি মোৰ গোটেইখিনি খাওঁ লাগি গৈছে চাওকচোন গোটেইখিনি খাম যেন লাগি গৈছে এক গ্লাছ লৈ লওঁ এক গ্লাছ ইয়াত ল'ম আৰু ধুনীয়াকৈ খাম আৰু ইয়াত ধুনীয়াকৈ ৰেডি এতিয়া মোৰ ধুনীয়াকৈ খাবহে লাগে দেই পূৰা দিনত দৈ খোৱাৰ পাছত মই আকৌ মোৰ মুখখনৰ কাৰণে টেনশ্যন কৰিবলগীয়া চিন্তা কৰিবলগীয়া কোনো কথা নাই মই গালত নাসানিলেও হ'ব দৈ সনাতকৈ চাগে খোৱাটো বেছি ভাল স্বাস্থ্যৰ কাৰণে সানিলেও ভাল স্কিনৰ কাৰণে আৰু খালেও একেটাই হ'ব চাগে যিহেতু গোটেইটো শৰীৰটো আমাৰে হয় আৰু ইয়াত দৈ ধুনীয়াকৈ খাই লৈছোঁ দৈ আপোনালোকে খাই নাখাব মই খুব প্ৰিয় দৈ মই খুব দৈ খাওঁ বিশেষকৈ ঘৰত যিটো লোকেল গাখীৰ সেইটো মই বেছিকৈ খাওঁ এনেই য'ত ত'ত বা দৈবোৰ ইমান মই নাখাওঁ আৰু এয়া মোৰ এক চামুচ দৈ এক চামুচ নহয় বাৰু এচামুচ হ'ব নাই আৰু শেষ হৈ গ'ল
চুচি খাই দিছোঁ খাইছোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকে এনেকৈ কেতিয়াবা খাব দৈ খুব খাব আপোনালোকে বিশেষকৈ এতিয়া গৰম দিনত দৈটো খুব খাব লাগে মই দৈত মানে এক টোপোলা ডাঙৰ গুড় দি লৈছিলোঁ এতিয়া মই গুড় নহ'ল লাষ্টত খাই আছোঁ ইমানে ভাল লাগিছে চুচি খাই দিছোঁ বিৰাট ধুনীয়া দৈখিনি খাবলৈ টেঙা নহয় বিৰাট ধুনীয়া কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু আজিলৈ বাই বাই